Hey guys, মই নিতুমণি আজি হৈছে 3 নৱেম্বৰ আৰু মই যাম আজি কলেজলৈ মামাহঁতৰ তাতে স্কুটিখন থলো আৰু এয়া আছিল নিশিস্মিতা আৰু মৃদুস্মিতা কলেজত আহি তাহাত দুইটাকে ফাৰ্ষ্ট লগ পালো আৰু পিছত মই চাহ খাব গলো আৰু আহি দেখিলো গ্ৰন্থ উন্মোচন হৈ আছে আজি আছিল আমাৰ বিভাগটোৰ প্ৰাক্তন সতীৰ্থ সমাৰোহ আৰু সেইভাবে বহু দিন পিছত লগৰবোৰক একেলগে লগ পালো আৰু যে কিমান কি কথা পাতিছো কথা শেষে নহয় আৰু এয়া আছিল আমাৰ সতীৰ্থসকললৈ এটা উপহাৰ বিভাগটোৰ পৰা আৰু তাৰ পিছতে আমি আহি গলো ভাত খাব আৰু যে এই ছবিবোৰ দেখিছে এই ছবিবোৰ আমাৰ বিভাগটোৰে কিছুমানে অকা আৰু এই যে পুখুৰীটো ইয়াৰ পাৰতে আমি বহিব আহিছিলো যেতিয়া আমাৰ ক্লাছ নাছিল তাৰ পিছত আহিলো আমাৰ সংস্কৃত বিভাগলৈ আৰু তাত ছাৰ আছিলে আৰু এইখন এখন ফটো যি আমি বিভাগটোক উপহাৰ হিচাপে আগবঢ়াইছিলো আৰু এতিয়া সেই ফটোখনে স্মৃতি হৈ জিলিকি আছে বিভাগটোত আৰু এওঁলোকে উঠি আছে ফটো মোক পাত্তাই দিয়ে নে গাইজ আৰু এওঁলোক আছিল জুনিয়ৰ সতীৰ্থ সমাৰোহ পতাৰ বাবে আপোন মহাবিদ্যালয়খনলৈ যাবলৈ আকৌ এবাৰ সুযোগ পালো আৰু ভিডিঅ'টো সামৰিছো